হাই ফ্ৰেণ্ডছ। অষ্টমটো দৰ্শন আয়োগৰ ঋণ পৰিশোধন কৰাৰ বিষয়ে জনসাধাৰণক যোগ দিয়া হয় নেকি? ই বৰ বিপদজনক হৈ পৰিছে। মানুহৰ নিজৰ দৰমহা গণনা কৰিবলৈ নিজৰ একাউণ্ট খালী কৰিছে। হোৱাটছএপত মেছেজ পাইছেনে? যদি পাইছে তুমি এতিয়াই দৰমহা কেলকুলেট নকৰিবা। এতিয়া জানি লওক অষ্টমটো ৰিটাৰ্ণ আনচাৰি আপোনাৰ সকলো টকা ৰিটাৰ্ণ কিমান হ'ব। এই অষ্টম ৰিটাৰ্ণ অনুসৰি কিমান হ'ব, নতুবা এইটো অষ্টম ৰিটাৰ্ণ অনুসৰি কিমান হ'ব। এইটো অষ্টম ৰিটাৰ্ণ আনচাৰি দৰমহাৰ কেলকুলেট বা চৰকাৰী আপডেট। এই ধৰণৰ বহু আপডেট হোৱাটছএপত ভাইৰেল হৈ আছে। এইটো এটা এপিকে ফাইল হয়। এইটো বাৰ্তা হোৱাটছএপত ভাইৰেল হৈ আছে, প্ৰায় দেখা গৈছে। এইটো এটা এপিকে ফাইল হয় যিটো মালৱে আপোনাৰ ফোন অপেন কৰাৰ লগে লগে এই মালৱাৰ আপোনাৰ ফোনত নিজে ইনষ্টল হৈ যায়, যি আপোনাৰ একাউণ্টলৈকে আপোনাৰ বাহিনী বনাই লয়। চাইবাৰ অপৰাধী এই বাহিনী নিজে বনাই লয়। বহুত সুবিধা লৈছে। আপুনি অনুগ্ৰহ কৰি চাই লওক যিবোৰ আপোনাৰ লগত আছে, আপোনাৰ ফাইল ক'ত আছে। এইটো এটা অজ্ঞাত বাৰ্তা নহয়, মই কম চাই লওক এবাৰ কেনে ধৰণৰ আপুনি আচলতে ইনষ্টল নকৰিব। ধন্যবাদ।